নমস্কাৰ নতুন ভিডিঅ'লৈ মই স্বাগতম জনালোঁ। আমাৰ স্কুলত কালি বদলো ভাই পেটলৰ জন্মদিনৰ উপলক্ষে ল'ৰা ছোৱালী স্কুলৰ আৰু ছাৰ বাইদেউসকলে দৌৰিছিল। সেয়ে মই আপোনালোকক কিছু ভিডিঅ' দেখুৱাম। এই চাওক আমাৰ স্কুলৰ ল'ৰা ছোৱালীক হেড ছাৰে কি ধুনীয়াকৈ নিয়ম কানুনবিলাক শিকাই দি আছে। 2 নম্বৰ কথা, কাৰোবাৰ যদি গা বেয়া লাগে লগে লগে ছাৰ মেডাম থাকিব, তেওঁলোকক কৈ চাই থৈ গুচি যাবা। কাৰণ তাতে কাৰোবাৰ যদি মূৰ ঘূৰাই কিবা হয়, আমি দৌৰ কিন্তু ৰাস্তাত বন্ধ নকৰিম। এই চাওক ল'ৰা ছোৱালীবিলাকে গেটৰ মুখত লাইন পাতি দৌৰা আৰম্ভ কৰিব। এই চাওক ল'ৰা ছোৱালীবিলাকে লাইন পাতি আছে, এতিয়া দৌৰা আৰম্ভ কৰিব। এই চাওক দৌৰা আৰম্ভ কৰিছে আৰু ময়ো দৌৰি দৌৰি যাই আছোঁ। কিমান ধুনীয়াকৈ দাউৰি আছে, কিমান ধুনীয়াকৈ ল'ৰা ছোৱালী দাউৰি আছে। চাই থাকক আপোনালোকে স্কুলৰ গোটানগৰ নামবাৰী স্কুলৰ ল'ৰা ছোৱালী কি ধুনীয়াকৈ দাউৰি আছে। ছাৰ বাইদেউসকলে দাউৰি আছে, চাওক ধুনীয়াকৈ দাউৰি আছে। আৰু দাউৰ আৰু দাউৰ আৰু ধুনীয়াকৈ দাউৰ ধুনীয়াকৈ দাউৰ ধুনীয়াকৈ দাউৰি থাক, ধুনীয়া কৰি আৰু দাউৰ দাউৰি থাক। ধুনীয়া হৈছে, ধুনীয়া হৈছে, ধুনীয়া হৈছে, ধুনীয়া হৈছে, ধুনীয়া হৈছে আৰু দাউৰি থাক। চাওক ইমান ধুনীয়াকৈ দাউৰি আছে ল'ৰা ছোৱালী। ছাৰ বাইদেউসকল চাওক, ছাৰ বাইদেউসকল কি ধুনীয়াকৈ দাউৰি আছে। চাওক আপোনালোকে চাওক কি ধুনীয়াকৈ দাউৰি আছে। গোটানগৰ নামবাৰী হাইস্কুলৰ ল'ৰা ছোৱালী চব সকলো একেলগে চৰকাৰৰ নিয়ম মতে দাউৰি আছে। চাওক চব কি ধুনীয়া পৰিৱেশ দৃশ্য, চাই থাকক ইমান গাড়ীৰ মাজেদি তেওঁলোকে দাউৰি আছে ধুনীয়া কৰি। চাওক আপোনালোকে ধুনীয়াকৈ চাই থাকক গোটানগৰ নামবাৰী হাইস্কুলৰ ল'ৰা ছোৱালী ছাৰ বাইদেউসকল আজি কেন্দ্ৰীয় হিচাপত পালন কৰা জন্ম উৎসৱৰ চাওক কি ধুনীয়াকৈ দাউৰি আছে। এই চাওক স্কুলত ল'ৰা ছোৱালীবিলাকে যাই আছে, দৌৰ শেষ হ'ল। কি ধুনীয়া পৰিৱেশ আজি দেখিছে, কি ধুনীয়া পৰিৱেশ। আজি আমাৰ এই দৌৰা প্ৰতিযোগিতা আছিল চৰকাৰৰ নিৰ্দেশ মতে। সেই চাওক আমাৰ গোটানগৰ নামবাৰী হাইস্কুলৰ ছাৰ বাইদেউহঁতে কিমান ধুনীয়া কৰি আজি দাউৰি আহিছে। এই চাওক দৌৰ অহাৰ পিছত আমাৰ স্কুলৰ ছাৰ বাইদেউসকল আৰু সকলো ল'ৰা ছোৱালী একগোট হৈ শপত গ্ৰহণ লৈছে। যিহেতু ছাৰ বাইদেউহঁতে দাউৰিছে, শেষত মই ছাৰ বাইদেউহঁতক এবাৰ দেখুৱাইছোঁ। যিহেতু জন্মদিন উপলক্ষে মোৰ ৱাইফেও দীঘলী পুখুৰী গৈছিল, তাৰে এটা মই সৰু ভিডিঅ' আপোনালোকক মই দেখুৱাইছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব।